নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো কুশলে আছে আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো ভিডিঅ'টোনো কি আপোনালোকে চাওকচোন আপোনালোকে দেখিলে গম পাবই সবেই চাগে বনালে মুৰে অলপ দেৰি হৈছে কিন্তু মই কেনেকৈ বনাও হেতুকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছো আহকচোন চাও মোৰ সেই বিশেষ ভিডিঅ'টো ৰিণিকি দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি সেইখনি চেনাই ৰে গাঁও হাতত ধুলে পেপা আৰু তালক গনা আৰু তালক গনা বল চেনাই তালৈকে যাওঁ আসলতে মই আমৰ আচাৰ বনাম আমৰ আচাৰটো এতিয়া আমৰ বতৰ মোৰ অকমান দেৰি হৈছে বজাৰৰ পৰা আনা আম আৰু মানুহজনে কৰা জলকীয়া গছৰ পৰা পকা জলকীয়া হেয়াই মিলি মই এতিয়া আমৰ আচাৰ বনাম আপোনালোকে চাই থাককচোন ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আমখিনি ধুই লৈ এখন শুকান কাপোৰে আমখিনি মুছি লোৱাৰ পাছত মই এই আমৰ মূৰকেইটা কাটি ল'লোঁ কেনেকৈ কাটি লৈছোঁ আপোনালোকে চাই লওকচোন তাৰ আঠাটো আমৰ আঠাটো ইয়াৰ পৰা এতিয়া ওলাই যাব তাৰ পিছতহে মই আমখিনি আচাৰ বনাবৰ কাৰণে মিহি মিহিকৈ কাটিম কাটি থোৱা আমখিনি এটা শুকান বটলত মই ভৰাই লৈছোঁ তাতে অকণমান নিমখ দি পেলাই 2 ঘণ্টামান মই এই নিমখখিনি আমখিনিৰ লগত মিলিবলৈ দিম আপোনালোকে চাই থাককচোন এয়া মই শুকান বটলটোত আমখিনি ভৰাই ল'লোঁ এতিয়া মই খপটো মাৰি 2 ঘণ্টামান গলিবলৈ দিম নিমখ সকল এতিয়া মই যিখিনি আম কাটি পেলাই নিমখত মই বয়ামত ভৰাই থৈছিলোঁ নিমখ দি এতিয়া সেই আমখিনি মই এখন ফুটা থকা চালনীত মই টুকি ল'লোঁ এতিয়া তাৰ পানীখিনি যাবলৈ দিম এইটো ফুটা থকা এখন কাঁহীত মই টুকি লৈছোঁ তাৰপিছত মই ৰ'দত দিম আপোনালোকে চাই থাককচোন মইনো কেনেকৈ আমৰ আচাৰ বনাওঁ সকল মই যিখিনি আম বয়ামৰ পৰা এখন ফুটা থকা চালনীত টুকি লৈছিলোঁ তাৰপিছত মই পানীখিনি যাবলৈ দিলোঁ তাৰপিছত মই এনেকৈ এতিয়া চোকা ৰ'দত মই এনেকৈ দি দিছোঁ এয়া চাওকচোন এইখিনি মই এনেকৈ ৰ'দত দিছোঁ লগতে মই জলকীয়াখিনিও ৰ'দত দি থৈ দিছোঁ এইখিনি মোৰ যোৱা বছৰৰ আচাৰ এইখিনি আচাৰ বৰ ধুনীয়া হৈ আছে এয়া মোৰ যোৱা বছৰৰ আচাৰ আপোনালোকে চাই থাককচোন মইনো কেনেকৈ আমৰ আচাৰ বনাওঁ এয়া আচাৰখিনি মোৰ চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে ইয়াত মই একো বেছি মছলা ব্যৱহাৰ কৰা নাই ইয়াত মই ক'লা সৰিয়হখিনি মই পিচি দিলোঁ তাৰপিছত মই গোটা ধনিয়াখিনি মই অলপ পিচি পেলাই দিম অকণমান আৰু তাৰপিছত মই চব গুটিটো পিচি পেলাই মই আধা পিচাকৈ দিম তেতিয়া গোন্ধটো বহুত ধুনীয়া লাগে আৰু মই ভিনেগাৰ নিদিওঁ ভিনেগাৰ দিলে মই আচাৰৰ চেণ্টটো বহুত বেয়া পাওঁ সেইকাৰণে মই ভিনেগাৰ নিদিওঁ যোৱা বছৰ আচাৰখিনিও মোৰ বহুত ধুনীয়া হৈ আছে এনেকৈ মই এতিয়া এইখিনি মই এখন কাঁহীৰে অলপ সময় গাপ দি পেলাই থৈ দিম তাৰপিছত মই ৰ'দত দিম চাই থাককচোন এইখিনি মই অকণমান ৰ'দত দি থৈছিলোঁ তাৰপিছত মই এতিয়া আনিলোঁ কালাৰটো ইমান ধুনীয়া হৈছে আৰু ইয়াৰ গোন্ধটো ইমান ধুনীয়া ওলাইছে কেঁচা মিঠাতেলৰ গোন্ধটো এনেও নাকত ধৰি যায় তাতে মই সৰিয়হ দিছোঁ অকণমান চব গুটিও দিলোঁ ধনিয়া অকণমান দিছোঁ বেছি মছলা দিয়া নাই যিহেতুকে মোৰ ছোৱালীজনীয়ে আমৰ আচাৰ খুব ভাল পায় খুব খায় সেইটো কাৰণে তাইৰ কাৰণে মই মছলা নিদিয়াকৈ বনাইছোঁ এতিয়া মই এইখিনি বৈয়ামত ভৰাই আকৌ কেঁচা মিঠাতেল দি 7 দিনমান মই ৰ'দত দি থাকিম তাৰপিছত আচাৰটো খাব পাৰিব মোৰ অৱশ্যে আচাৰটো আজি ৰাতিৰ পৰাই খাব পাৰিব ইমান ধুনীয়া হৈছে যোৱা বছৰৰ আচাৰখিনি মোৰ তেনেকৈ আমৰ আচাৰ আছেই ভিনেগাৰ দিলে মই গোন্ধটো খুব বেয়া পাওঁ মই সেইকাৰণে কোনো আচাৰতেই মই ভিনেগাৰ নিদিওঁ বহুত মই আচাৰ ৰ'দাই থাকোঁ ৰ'দত দিলে কিন্তু ৰ'দৰ পৰা আনি আচাৰৰ বৈয়ামটো সাঁফৰটো মাৰি নিদিব সাঁফৰটো মাৰি দিলে ঘামি পেলাই গোটেই পানীখিনি আচাৰত পানী পৰি যাব সেইকাৰণে আপোনালোকে একেবাৰে আবেলি সময়ত যদি আচাৰৰ বৈয়ামটো সোমোৱাই সন্ধিয়া সময়তহে আপোনালোকে খপটো মাৰিব এয়া দেখিলে নহয় মোৰ আমৰ আচাৰ ৰেডি হৈ গ'ল এইটো মোৰ এইবাৰৰ আমৰ আচাৰ একেবাৰে ভিনেগাৰ নিদিয়া আৰু মছলা নিদিয়া ইমান ধুনীয়া হৈছে গোন্ধটো ছোৱালীজনীয়ে খাই খুব ভাল পাব আপোনালোকেও এনেকৈ বনাই খাই চাবচোন আপোনালোকেও বহুত ভাল পাব আজিলৈ ধন্যবাদ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে মোৰ ভিডিঅ'সমূহ ভাল পাইছে তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ইউটিউব চেনেল দীপাছ ব্লগ ছাবস্ক্ৰাইব কৰিব থেংক ইউ